সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ। আপনারা দূর পা ইয়াপাকে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱিত এইখন বিশ্বৰ মানৱ সমাজ, ইয়াক আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগে হ'লে শিক্ষাৰ যোগেদি আমি ব্যক্তিত্ব গঠন কৰিব লাগিব। শিক্ষা সংস্কৃতি ক্ৰিয়াৰ যোগেদি আমি আমাৰ সমাজখনক অধিক শক্তিশালী ৰূপ দি আগন্তুক দিনত মৰ্যাদা সহকাৰে জীয়াই থকাৰ এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব লাগিব। Birmano la duka ele hoy pibulo pibulo ele nabire pibulo hoy jendum sulan takame ele dire pokirpe ele TMP के সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আয়োজিত সভাখনে আজি প্ৰমাণ কৰিছে যে TMPকে কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৃদয়ত আছে। আজি তেখেতসকলে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম বিভিন্ন প্ৰান্তৰ আজি প্ৰতিনিধিসকল আহি ইয়াত এই জোনাইত উপস্থিত হৈ তেখেতসকলে যি আন্তৰিকতা এজনে আনজনৰ প্ৰতি প্ৰদৰ্শন কৰিলে, এই সভাখনে উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয় এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। আৰু এই প্ৰতিচ্ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত TMPকে যি উল্লেখযোগ্য অৱদান আছে তাৰ বাবে মই TMPকেৰ প্ৰতিগৰাকী বিষয়ববীয়াক সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্থানীয় যি জনপ্ৰিয় বিধায়ক আমাৰ ডক্টৰ অনুজ পেগু, ইয়াৰ ভুৱন পেগু ডাঙৰীয়াই এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতকো ধন্যবাদ জনাইছোঁ। ডক্টৰ অনুজ পেগুকো ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে আজি এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক লগত লৈ আজি এনেধৰণে সুন্দৰ তেখেতক গল্ডেন জুবলি আজি চেলিব্ৰেশ্যন কৰিছে। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনত শিক্ষা সংস্কৃতি ক্ৰীড়াৰ যোগেদি এই জনগোষ্ঠীটোৱে বৃহত্তৰ অসমীয়া সমাজখনক একবিংশ শতিকাত শক্তিশালী সমাজ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই যাব। লাইকা দধিয়া ৰাইজক মৰ্যাদা সহকাৰে সংস্থাপিত কৰাৰ বাবে ইতিমধ্যে আমি ৰাজ্যিক পৰ্যায়ত এখন কমিটি গঠন কৰি দিছোঁ। সেই কমিটি নেতৃত্ব বহন কৰিছে আমাৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আৰু সেই কমিটিতে জ্যেষ্ঠ বিষয়াসকলো আছে। লগতে তাত আমাৰ দুগৰাকী জনপ্ৰতিনিধি আছে, ডক্টৰ অনুজ পেগু আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া। গতিকে আমাৰ দৃঢ় বিশ্বাস ৰাইজৰ সহযোগত আমি এই কথাখিনি সুন্দৰভাৱে কাৰ্যকৰী ৰূপ দিব পাৰিম, কাৰণ আমি আন্তৰিকতাৰে বিচাৰোঁ দধিয়া লাইকা ৰাইজ মৰ্যাদা সহকাৰে সংস্থাপিত হওক, সুৰক্ষিত হৈ থাকক।